স্মাৰ্ট মিটাৰৰ বিলক লৈ সমস্যাত পৰিছে নেকি? এতিয়াৰ পৰা আপোনাৰ চিন্তা নাই। স্মাৰ্ট মিটাৰ সন্দৰ্ভত দিব পাৰিব অভিযোগ। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে মুকলি কৰিছে হেল্পলাইন নম্বৰ। স্মাৰ্ট মিটাৰৰ প্ৰত্যেকজন গ্ৰাহকৰ বাবে এক ভাল খবৰ, কিয়নো মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে মুকলি কৰিছে 3টাকৈ হেল্পলাইন নম্বৰ। আপোনাৰ ফোনত ছেভ কৰি লওক এইকেইটা নম্বৰ। এই নম্বৰকেইটাৰ জৰিয়তে আপুনি এতিয়াৰে পৰা দিব পাৰিব স্মাৰ্ট মিটাৰ সন্দৰ্ভত নানা ওজৰ আপত্তি। বিদ্যুতৰ বিল অধিক আহিলেও দিব পাৰিব অভিযোগ। ফোন নম্বৰকেইটা হৈছে 1912 8876100100 7575 999 666। এই নম্বৰকেইটাৰ জৰিয়তে আপুনি দিব পাৰিব অভিযোগসমূহ। 1 মিনিটতে আপোনাৰ সমস্যা সমাধানৰ আশ্বাস কাৰ্যালয়ৰ। ৰাইজৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ সুবিধাৰ্থে মুকলি কৰিছে এই বিশেষ সুবিধা। নিউজ ডেস্ক ৰিপৰ্ট, দি নৰ্থ ইষ্ট।